ৰামায়ণৰ এক উল্লেখযোগ্য চৰিত্ৰ মাতৃ কৈকেয়ীৰ সম্বন্ধে বিভিন্ন প্ৰশ্ন মানুহৰ মনত উদয় হয়। এয়া এক ডাঙৰ প্ৰশ্ন যে কৈকেয়ীৰ দৰে এগৰাকী মাতৃয়ে যে ৰামচন্দ্ৰক আটাইতকৈ মৰম কৰিছিল, তেনে মাতৃয়ে কেনেকৈ 14 বছৰৰ বাবে বনবাস দিব পাৰিলে? কি পৰিস্থিতিত দিলে? বহুতে কৈকেয়ীক দোষ দিব খোজে, কৈকেয়ীক স্বাৰ্থলোভী বুলি ক'ব খোজে, কিন্তু মই এই মুহূৰ্তত ক'ব খুজিছোঁ যে কৈকেয়ী কেতিয়াও স্বাৰ্থপৰ নাছিল আৰু কৈকেয়ী কেতিয়াও ভুল নাছিল। কৈকেয়ী নিন্দাৰ পাত্ৰ নহয়, অথচ কৈকেয়ী এক আদৰ্শ আৰু প্ৰশংসনীয় ব্যক্তি। গতিকে সেই কৈকেয়ীৰ ওপৰত উঠা সকলো প্ৰশ্নৰ সমাপ্তি আজি হ'ব বুলি মই আশা ৰাখিছোঁ। মই প্ৰথমতেই ক'ব খুজিছোঁ যে শ্ৰী ৰামচন্দ্ৰই কৈকেয়ীক বহুত ভাল পাইছিল আৰু কৈকেয়ীয়েও শ্ৰী ৰামচন্দ্ৰক পুত্ৰতোধিক মৰম কৰিছিল, স্নেহ কৰিছিল। এদিন খেলি থাকোঁতেই শ্ৰী ৰামচন্দ্ৰই বাল্য অৱস্থাতেই কৈকেয়ীৰ চকু দুটা নিজৰ ৰামৰ হাত দুখনেৰে ঢাকি ধৰিলে আৰু নিজৰ মাতটো অকণমান সলাই কৈছে যে মই কোন বাৰু, তুমি চিনি পাইছানে? তুমি ক'ব লাগিব মই কোন। কিন্তু কৈকেয়ীয়ে ক'ব নোৱাৰিলে কোন হয়। তেতিয়া শ্ৰী ৰামচন্দ্ৰই কৈছে যে তুমি হাৰিলা, যিহেতু তুমি হাৰিলা, এতিয়া তুমি মোক কিবা এটা দিব লাগিব। তেতিয়া কৈকেয়ীয়ে কৈছে বিচাৰা, যি লাগে তাকে দিম। এতিয়া শ্ৰী ৰামচন্দ্ৰই কৈছে যে চিন্তা কৰি লোৱা, মই তোমাক যিটো বিচাৰিবলৈ লৈছোঁ, যদি সেইটো তুমি দিয়া, তোমাৰ বহুত বিপদ হ'ব পাৰে। কৈকেয়ীয়ে কৈছে তোৰ কাৰণে মই সকলো বিপদ গ্ৰহণ কৰিব পাৰিম। নহয় মা, কেৱল বিপদেই নহয়, তুমি বিধৱাৰ জীৱন কটাবলগীয়া হ'ব পাৰে। তেতিয়া কৈকেয়ীয়ে কৈছে তোৰ কাৰণে মই বিধৱা হ'বলৈও সাজু আছোঁ ৰাম। এতিয়া শ্ৰীৰামচন্দ্ৰই পুনৰ কৈছে তুমি নিজ পুত্ৰ ভৰতকো হেৰুৱাবলগীয়া হ'ব পাৰে, পুত্ৰ সুখৰ পৰাও বঞ্চিত হ'বলগীয়া হ'ব পাৰে, আৰু সমগ্ৰ সমগ্ৰ মনুষ্যই তোমাৰ নিন্দা কৰিব পাৰে, তুমি নিন্দাৰ পাত্ৰ হ'ব পাৰা। কৈকেয়ীয়ে কৈছে যে সমস্ত বিপদ, সমস্ত নিন্দা মই গ্ৰহণ কৰিম ৰাম, তুমি কি লাগে বিচাৰিব পাৰা। গতিকে সিমান স্নেহ কৈকেয়ীয়ে ৰামৰ প্ৰতি আছিল। ইমান স্নেহ থকাৰ তৎসত্ত্বেও 14 বছৰ বনবাস কেনেকৈ হ'ল? আমি হয়তো এই কথা জানো, শ্ৰীৰামচন্দ্ৰ আটাইতকৈ বেছি সময় কৈকেয়ীৰ লগতেই অতিবাহিত কৰিছিল। নিজ মাতৃ কৌশল্যাই কেতিয়াবা কৈকেয়ীক বিচাৰি নিজৰ ল'ৰাটোক নিজৰ ওচৰলৈ লৈ যায় আৰু ৰাত্ৰিবেলা শ্ৰীৰামচন্দ্ৰ শুৱাবলৈ যত্ন কৰে নিজৰ লগত, কিন্তু ৰাম নুশুৱে। আকৌ পুনৰ কৌশল্যাই কৈকেয়ীক ওচৰত ৰামক থৈ আহে যে এইটো মোৰ লগত নুশুৱে, তুমিহে পাৰিবা। সিমান মৰম আছিল কৈকেয়ীৰ প্ৰতি ৰামৰ, আৰু কৈকেয়ীও তেনেধৰণে ৰামৰ প্ৰতি স্নেহ আছিল, মৰম আছিল। প্ৰাণতকৈও ভাল পাইছিল ৰামক কৈকেয়ীয়ে। কিন্তু ইমান ভাল পোৱাৰ পাছতো কেনেকৈ বনবাস? আমি এইদৰে জানো বা মই আগতেও উল্লেখ কৰিছোঁ, ভৰত যেতিয়া ননিহাললৈ গৈছিল, তেতিয়াই কৈকেয়ীয়ে দশৰথৰ ওচৰত নিজৰ ইচ্ছা প্ৰকাশ কৰি শ্ৰীৰামচন্দ্ৰৰ 14 বছৰৰ বাবে বনবাস বিচাৰিছিল আৰু ভৰতৰ ৰাজসিংহাসন বিচাৰিছিল। কিন্তু তাৰ আগমুহূৰ্তত এনে কি ঘটনা হ'ল যাৰ বাবে কৈকেয়ীয়ে এনেধৰণৰ চিন্তা কৰিবলৈ বাধ্য হ'ল, এনেধৰণৰ তেওঁ ইচ্ছা বিচাৰিবলৈ বাধ্য হ'ল। শ্ৰীৰামচন্দ্ৰই এদিন মাতৃ কৈকেয়ীৰ ওচৰলৈ গৈছিল আৰু কৈছে, মা, সৰুতেই তুমি মোক কথা দিছিলা যে তুমি মোক কিবা এটা দিবা,
আজি বিচাৰি আহিছোঁ, মা দিবানে? কৈকেয়ীয়ে কৈছে, নিশ্চয় দিম, তুমি যি লাগে মোক কোৱা। এতিয়া শ্ৰীৰামচন্দ্ৰই পুনৰ কৈছে যে মই যিটো বিচাৰিবলৈ আহিছোঁ সেইটো বিচৰাৰ পাছত হয়তো তোমাৰ হিয়া দহিব। তুমি পুত্ৰ হেৰুৱাবলগীয়া হ'ব পাৰে বা স্বামীৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। কৈকেয়ীয়ে কৈছে, তোমাৰ মোৰ ওপৰত কিবা সন্দেহ আছে নেকি? মই পূৰ্বতেও কৈছোঁ আৰু এতিয়াও ক'ম, তোমাৰ বাবে মই মোৰ প্ৰাণো দিম, তুমি বিচাৰা। তেতিয়া ৰামে কৈছে, তুমি দেউতাক ভৰতৰ বাবে ৰাজ্য বিচাৰিবা আৰু মোৰ বাবে 14 বছৰ বনবাস বিচাৰিবা। কৈকেয়ীয়ে কৈছে, ভৰতৰ বাবে ৰাজ্য বিচৰাটো ঠিকেই আছিলে, কিন্তু 14 বছৰ বনবাস কিয় ৰাম? ৰামে কৈছে যে বন প্ৰদেশত নিশাচৰ অসুৰবিলাকৰ বধ কৰিবৰ বাবে মই যাবই লাগিব। কৈকেয়ীয়ে কৈছে, ঠিক আছে। ভৰতে যেতিয়া গম পাব মই তাৰ আটাইতকৈ প্ৰিয় ককায়েকক 14 বছৰৰ বাবে বনলৈ পঠিয়াইছোঁ, সি যে তেতিয়াৰ পৰাই মোক অস্বীকাৰ কৰিব মাতৃৰূপে, মই নিশ্চিত। ভৰতৰ ৰাজ্য লাভে ভৰতক কিমান সুখী কৰিব মই নাজানো, কিন্তু 14 বছৰৰ বাবে তাৰ ককায়েকক মই বনলৈ পঠিওৱাৰ বাবে সি মোক কেতিয়াও ক্ষমা নকৰিব আৰু সি মোক কেতিয়াও মা বুলি চাগে নামাতিব। কিন্তু তথাপি হে ৰাম, তোমাৰ ইচ্ছা মানি মই তাকে বিচাৰিম। গতিকে সেই কাৰণেহে কৈকেয়ীয়ে দশৰথৰ ওচৰত দুটা বৰ বিচাৰিছিল। প্ৰথমটো আছিল যে ভৰতৰ ৰাজ্য অভিষেক আৰু দ্বিতীয়টো আছিল শ্ৰীৰামচন্দ্ৰৰ বনবাস। গতিকে পুত্ৰ প্ৰতি থকা স্নেহ, ত্যাগ আৰু সহনশীলতা, ধৈৰ্যশীলতা ইত্যাদি গুণেৰে সমৃদ্ধ কৈকেয়ীৰ বাবেহে এই সিদ্ধান্ত সম্ভৱ আছিল। নিজ পুত্ৰৰ প্ৰতি থকা স্নেহ আৰু নিজ পুত্ৰৰ আৰু অতিকৈ স্নেহময়ী সেই পুত্ৰৰ মৰমতেই কৈকেয়ী আজীৱন বিধৱা তথা আজীৱন মাতৃহীনা হৈ থকাৰ দৰে কৰুণ যন্ত্ৰণা গ্ৰহণ কৰিব পাৰিছিল। গতিকে এতিয়া আপোনালোকে বিচাৰ কৰক যে কৈকেয়ী নিন্দাৰ পাত্ৰ নে প্ৰশংসাৰ পাত্ৰ? কৃষ্ণ।